ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। আজি আমি অষ্টম শ্ৰেণীৰ 2B দুইৰ A আৰু B দুটা গণিত কৰাৰ আমি অভ্যাস কৰিম। আগৰ ভিডিঅ'টোত মই 2A ৰ গণিত কৰি বুজাই দিছিলোঁ। ভিডিঅ'টো চাইছা নহয় ভালদৰে চাবা আৰু যিবিলাক গৃহকাৰ্য দিছিলোঁ বা মই কৰি দিয়াৰ পিছত যিবোৰ ৰৈ যোৱা গণিত আছে সেইবিলাক ঘৰত কৰাৰ অভ্যাস কৰিবা। আজি ইয়াতে 2Bৰ 2ৰ A আৰু B দুটা কৰি দিছোঁ, বাকীবিলাক কৰাৰ অভ্যাস কৰিবা। ঠিক আছে, প্ৰশ্নটো এনেকৈ লিখি লৈছোঁ, মই এবাৰতে কৰি দিছোঁ, আকৌ দিয়া আছে বুলি লিখি লোৱা নাই, আগৰ ভিডিঅ'টো দি দিছোঁ। ঠিক আছে, তোমালোকে ঘৰত অভ্যাস কৰিলে এনেকৈ কৰিলেও হ'ব। পৰীক্ষাত লিখিলে কি লিখিবা, দিয়া আছে বুলি খালি শব্দটো লিখি দিবা। ঠিক আছে, x - 7 ডিভাইডেড বাই কিমান, x + 3 - 1 = 1/3 প্লাছ 2 × x - 2 বাই x + 3। প্ৰশ্নটো আমি লিখি লৈছোঁ গণিতটো। তাৰপিছত আমি কি চিন্তা কৰিম, আগৰ ভিডিঅ'টোত কৈছিলোঁ x থকা ৰাশিবিলাক আমি সাধাৰণতে বাওঁফালে আনিম আৰু সংখ্যা বা ধ্ৰুৱকবিলাক সোঁপিনে আনিম। সেই উদ্দেশ্যেৰে আমি কি কৰিছোঁ, -1টো আমি বাওঁফালৰ পৰা সোঁফাললৈ পক্ষান্তৰ কৰিছোঁ। -1 ইপিনে আহিলে কি হ'ব, +1। এইটো x থকা যিটো ৰাশি আছে আমাৰ চলকটো আমি কি কৰিছোঁ, সোঁফালৰ পৰা বাওঁফালে প্লাছ আছে, গতিকে পক্ষান্তৰ কৰাৰ কাৰণে আমাৰ নিয়ম অনুযায়ী কি হৈছে, এইটো মাইনাছ। বুজি পাইছা নহয়? এতিয়া আমাৰ কি কৰিছোঁ, এইটো ভগ্নাংশ, লব আৰু হৰ আছে, গতিকে কি কৰিম আমি, হৰবিলাকৰ লসাগু ল'ম। x + 3 x + 3 লসাগু কিমান হ'ব আমাৰ, x + 3। তোমালোকে সেইকাৰণে লসাগুত অলপ পাকৈত হ'ব লাগিব। লসাগু লোৱাত আমি সংখ্যাৰ লসাগু যি শিকিছোঁ একে, ইয়াতে বীজগণিতৰ ৰাশিৰ লসাগু x + 3 x + 3 লসাগু কিমান হ'ব, x + 3। x + 3 ইয়াক হৰণ দিলে একে, গতিকে কাটাকাটি গৈ কি হ'ব, হৰণ গ'লে 1। 1টো ইয়াৰ লগত পূৰণ হ'লে, এইটো দেখাই দিয়া নাই মই, দেখাই দিলেও অসুবিধা নহয়, দেখাই নিদিলেও অসুবিধা নহয়, কাৰণ যিহেতু তোমালোক অষ্টম শ্ৰেণীত পঢ়ি আছা, হয়নে? এইটো তোমালোক জানা 1 পূৰণ কৰিলে তাৰ মানটো পৰিৱৰ্তন নহয়। এতিয়া যদি আমাৰ ষষ্ঠ শ্ৰেণীত হ'লে মই 1টো দেখাই দিলোঁ হয়, 1টো দেখাই দিয়া নাই। ঠিক তেনেকৈ x + 3 ইয়াক হৰণ কৰিলে কিমান হ'ব, 1। 1টো ইয়াত গৈ পূৰণ হৈছে, তাৰমানে মানটো একেই থাকিব, মাইনাছ চিনটো মাইনাছ দিছোঁ। সোঁফালে সংখ্যাৰ লসাগু 3, 1ৰ তলত একো নাই মানে কি 1 আছে, 3 আৰু 1ৰ লসাগু 3, 3ৰে 3 হৰণ দিলে 1, 1 গৈ আকৌ 1ৰ লগত পূৰণ হয়, 1 × 1 = 1, যোগ চিন আছে, যোগ চিন দিছোঁ। 1ৰ তলত একো নাই মানে কি আছে 3, 3 আৰু 3 হৰণ কৰিছোঁ, 3ৰে 3 হৰণ কৰিলে কিমান, ইয়াৰ তলত কিমান আছে 1, 1ৰে 3 হৰণ দিছোঁ, হৰণফল কিমান হ'ব 3, 3 × 1 = 3। ঠিক আছে, ইয়াতে আৰু মই বেছি সময় নষ্ট নকৰোঁ, এইটো আগতে শিকাই দিছোঁ তোমালোকক, এইটো ঘৰত অভ্যাস কৰিবা যদি কাৰোবাৰ কিবা অসুবিধা আছে, নাইবা বেলেগ বুদ্ধিটো ল'ব পাৰি। এইটো সমষ্টত লিখাৰ নিচিনাকৈ 3 হ'ব, 3 × 1 = 3, 3 × 1 = 4, একবাৰে আমি এইটোও লিখি দিব পাৰোঁ এক্সপাৰ্ট হ'লে। ঠিক আছে, ভালদৰে চাবা এইবিলাক দেই। x + 3 x + 3 তলত আমাক কৰিব লগা একো নাই, আমি খালি লিখি যাম, ইয়াত একো নাই কৰিব লগা। ইয়াত আমি চিন্তা কৰিব লগা বৰ বিশেষ নাই। ওপৰখিনিত আমি চিন্তা কৰিব লগা আছে কি, সৰল কৰিব লাগিব। এইখিনিত কি কৰিব লাগিব, সৰল কৰিব লাগিব। x - 7 এই -2 অৰ্থাৎ এই ব্ৰেকেটটো আমি উঠাই দিব লাগিব। ব্ৰেকেট উঠাৰ নিয়ম কি হ'ব, এই -2 গৈ পেলাই তাৰমানে -2টো xৰ লগত পূৰণ হ'ব, -2টো -2ৰ লগত পূৰণ হ'ব। কি বিধি এইটো, কি নিয়ম, গণিতৰ চব কাম নিয়ম মতে হয়। এইটো কি বিধি, বিতৰণ বিধি, অৰ্থাৎ 2টো xৰ লগত যাব, 2টো 2ৰ লগত যাব। -2 × x কিমান হ'ব, -2x, মাইনাছে মাইনাছে প্লাছ, নিয়ম মাইনাছ ইনটু মাইনাছ কি হ'ব, প্লাছ 2 × 2 4। মই দেখাই দিয়া নাই আৰু 2 আৰু 2 পূৰণ কৰি দেখাই দিয়া নাই। অষ্টম শ্ৰেণী গণিতটো ইতিমধ্যে বহুত দীঘল হৈ গৈছে, গতিকে তোমালোকে এনেকৈ অলপ পাকৈত হৈ পেলাই কিছুমান কাম মনে মনে কৰিব লাগিব। 2 × 2 4। ঠিক আছে, ইপিনে 1 + 3 4, 4/3। বুজি পাইছা নহয়? ইয়াতে এতিয়া চোৱা, x আমি ষষ্ঠ শ্ৰেণীত বা সপ্তম শ্ৰেণীত কি কৰিছিলোঁ, ইটো ইয়াৰ পৰা বিয়োগ দিয়াৰ আগতে কি কৰিছিলোঁ, ওচৰত আনি লৈছিলোঁ নাই? এতিয়া আমি ওচৰত আনি নলওঁ, ওচৰত আনিলে আৰু এক লাইন মোৰ গণিতটো বাঢ়ি যাব, দীঘল হৈ যাব, গতিকে আমি দূৰে দূৰে থকা অৱস্থাতে বিয়োগ দিব পাৰিব লাগিব। বুজি পাইছা নহয়? 2xটো আমি হিচাপ মতে ওচৰত আনিব লাগিব। x - 2x কিমান হ'ব, -x, কিন্তু আমি দূৰে দূৰে থাকোঁতে আমি কৰিব পাৰিব লাগিব। x - 2x কিমান হ'ব, -x, -7 + 4 লগ লাগি কিমান হ'ব, -3। ঠিক আছে, ইপিনে 4/3 থাকিব। এতিয়া চোৱা, ইয়াত কিবা কৰিব পাৰিম নেকি আমি, একো নাই আৰু কৰিব লগা, ইয়াতে নাই, ইয়াত কৰিব লগা আৰু কাম নাই। লাষ্ট যিটো আমাৰ ষ্টেপ তেওঁলোকে আহি পাইছোঁ, এতিয়া আমি কি কৰিম, বজ্ৰপূৰণ। এনেকুৱা বজ্ৰপূৰণ, ওপৰৰটো তলৰটো, তলৰটো ওপৰটো, অৰ্থাৎ ইয়াৰে লব আহিব, ইয়াৰে হৰ আহিব, ইয়াৰ হৰ
ইয়াৰ লব অৰ্থাৎ উপকণাকণিকে এনেকুৱা এনেকুৱা ঠিক আছে ইয়াতে চোৱা আমি 4 × x + 3 মই আগত লিখিছোঁ আৰু এইটো পিছত লিখিছোঁ কোনোবা এইটো আগত লিখিব পাৰে তোমালোকেও লিখিব পাৰা ঠিক আছে যেতিয়া গণিতটো ভালদৰে বুজ তেতিয়া এইটো বাওঁফালে নিলিখা বাওঁফালে লিখিলে কি হ'ব এইটো মাইনাছ 4x টো ইপিনে মাইনাছটো আকৌ ইপিনে আহিলে কি হ'ব প্লাছ গতিকে আমাৰ অংকটো ভুল হোৱাৰ সম্ভাৱনা থাকে গতিকে আমি অকণমান সময় চিন্তা কৰি এনেকৈ লিখিম যে 4x টো প্লাছ হ'ব আমি বাওঁফালে লিখিম -3x চোৱা -3x বাওঁফালে সোঁফালে কি হৈছে মাইনাছ ইপিনে আহিলে কি হ'ব প্লাছ অৰ্থাৎ গণিতটোত আমাৰ প্লাছেৰে পৰিপূৰ্ণ হৈ যাব আৰু প্লাছ চিন থাকিলে কিছুমান ছাত্ৰ ছাত্ৰীৰ বা বহুত ছাত্ৰ ছাত্ৰীৰ ভুল হোৱাৰ সম্ভাৱনা কম থাকে মাইনাছ অহাৰ লগে লগে গণিতবিলাক ভুল হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায় সকলোৰে নহয় কিছুমানৰ সেইকাৰণে আমি অকণমান সময় চিন্তা কৰি এইটো বুদ্ধি কৰি লিখি ল'ম কোনটো পক্ষ আমি আগতে লিখিম কোনটো পূৰণফল আগতে লিখিম মই কি লিখিছোঁ 4 × এইবিলাক সৰু সৰু কথা গুৰুত্ব দিবা অলপ ঠিক আছে এইবিলাক কথাত মনোযোগ দিবা এইখিনিয়ে মেইন শিকিব লাগিব বাকী সৰল কৰা সকলোৱে কৰিব পাৰিব এই সৰু সৰু কথাবিলাক ভালদৰে মনোযোগেৰে শিকিবা ঠিক আছে 4x এবাৰ কি হ'ব আকৌ একে 4 × x 4 × 3 4 × x 4x 4 × 3 কিমান 12 3 × -x -3x 3 × -3 প্লাছে মাইনাছে মাইনাছ 3 3 গুণ 9 4x -3x কৈছিলোঁ নহয় চলকবিলাক আমি বাওঁফালে আনিম ধ্ৰুৱকবিলাক বা সংখ্যাবিলাক সোঁফালে নিম 3x টো সোঁফালৰ পৰা আমি বাওঁফালে আনিছোঁ পক্ষান্তৰ কৰিছোঁ মাইনাছটো কি হৈ যাব প্লাছ এইটো বাওঁফালৰ পৰা সোঁপক্ষে পক্ষান্তৰ কৰিছোঁ -12 ইপিনে আহিলে +12 ইপিনে আহিলে কি হ'ব -12 ঠিক আছে 4x + 3x 7x -9 -12 কি হ'ব সংখ্যা দুটা যোগ হ'ব আৰু চিহ্নটো কি হ'ব মাইনাছ হ'ব ঠিক আছে x আমি এইটো গণিতটো কি কৰি আছোঁ আমাৰ উদ্দেশ্যটো কি xৰ মান নিৰ্ণয় কৰা গতিকে x টো লিখি আমাক 7 টো নালাগে নহয় 7 টো ইয়াতে একো নাই মানে কি পূৰণ হৈ আছে ইপিনে আহিলে কি হ'ব হৰণ -21/7 এতেকে x = এইটো আৰু মই কাটি পেলে দেখুৱাই দিয়া নাই তোমালোক অষ্টম শ্ৰেণী ডাঙৰ হৈছা এইটোৰে আমি কি কাটিছোঁ বেলেগ গণিতত দেখাই দিছোঁ ইয়াত দিয়া নাই 7 এৰে 7ক 1 একবাৰ 21ক কিমান যায় 3 বাৰ -3 মাইনাছ আছে নহয় মাইনাছ হ'ব উত্তৰটো ঠিক আছে তাকে আমি শেষত লিখি দিম কি নিৰ্ণয় সমাধান x = -3 প্ৰশ্নটোত কি দিছে আমাক তলত দিয়া সমীকৰণবিলাকৰ মূল নিৰ্ণয় কৰা বা সমাধান নিৰ্ণয় কৰা আৰু ইয়াৰ ফলশুদ্ধি সত্যাসত্য পৰীক্ষা কৰা সত্যাসত্যটো মই ইয়াত কৰি দিয়া নাই আমি সপ্তম শ্ৰেণীটো কৰিছিলোঁ এনেকুৱা কি কৰিম এই যে xৰ মানটো পালোঁ এই xৰ মানটো গণিতৰ বাওঁ পক্ষত আমি বহাই দিম লেফ্ট হেণ্ড সাইড বুলি লিখি বাওঁ পক্ষত বহাই দি পেলাই সৰল কৰি কিবা এটা মান পাম তাৰপিছত সোঁপক্ষ লিখিম সোঁপক্ষত বহাই দি সৰল কৰিম কিবা এটা মান পাম সেই মান দুটা সমান হৈছে নে আমাক চাব দিছে এইটো তোমালোকে ঘৰত অভ্যাস কৰিবা ঠিক আছে এই xৰ মানটো বাওঁপক্ষ সোঁপক্ষত পৃথকে বহাই পেলাই সত্যাপনটো হয় নে নহয় চাই ল'বা ঠিক আছে এতিয়া মই আহিছোঁ 2b ৰ কেই নম্বৰ 2ৰ b গণিতটো 2b ৰ কিমান অষ্টম শ্ৰেণী 2b মিলি গৈছে না 2b ৰ 2b প্ৰশ্নটো লিখি লৈছোঁ গণিতটো তুলি লৈছোঁ কিতাপৰ পৰা x + 1/8 প্লাছ x - 2/5 = x + 3/10 প্লাছ 3x - 1/20 ঠিক আছে ইয়াত চোৱা এইকেইটা আমাৰ কি চলক বাওঁফালে আছে এইকেইটা আকৌ আমি বাওঁফালে নানো আনিলে পিনে 0 হৈ যাব 0 হোৱাটো কথা নহয় কাৰণ আমি ইপিনে আমাৰ ডাঙৰ হৈ যাব গণিতটো গতিকে বাওঁফালে আমি পৃথকে সোঁফালে পৃথকে কি কৰিম লসাগুলে সৰল কৰিম তাৰ মনে মনে ভাবি লোৱা এইটো এটা গণিত এইটো এটা গণিত দুটা গণিত আমি সমানে আগবাঢ়াই লৈ যাম বাওঁপক্ষ আৰু সোঁপক্ষত ঠিক আছে প্ৰথমে বাওঁপক্ষৰ গণিতটো কৰিছোঁ 8 আৰু 5 8 আৰু 5ৰ কিমান হ'ব লসাগু 40 8 5 গুণ 40 8 ইয়াক হৰণ দিছোঁ কিমান হৈছে 5 টো গৈ পেলাই পূৰণ হ'ব x + 1ৰ লগত ঠিক আছে প্লাছ চিন আছে প্লাছ চিন দিছোঁ 5 এৰে 40ক কিমান বাছ যায় হৰণ 8 টো ইনটু হৈছে x - 2ৰ লগত একেদৰে 10 আৰু 20 এলচিএম কিমান হ'ব লসাগু 20 10 এৰে 20ক ডিভাইড দিলে কিমান হ'ব 2 গৈ পেলাই ইয়াৰে লবৰ লগত পূৰণ হ'ব একে কথা প্লাছ চিন আছে 20 এৰে 20ক হৰণ দিলে 1 ইয়াৰ লগত পূৰণ হয় সেইটো মই দেখাই দিছোঁ দেখাই নিদিলে হয় কাৰণ একেৰে পূৰণ কৰিলে মানৰ পৰিৱৰ্তন নহয় তোমালোক জানা ভালদৰে এইবিলাক অষ্টম শ্ৰেণী পাইছা না চাই আছে না মনোযোগ দি প্ৰেক্টিছ কৰিবা ঘৰত ভালদৰে এবাৰ চোৱা কিমান 40
এইটো কিমান হ'ব 5 ইনটু x 5x ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি তাৰমানে কি বিতৰণ বিধি 5 ইনটু x 5x 5 ইনটু 1 5 8 ইনটু x 8x 8 ইনটু 2 16 8ৰ আগত প্লাছ আছে 2ৰ আগত মাইনাছ আছে প্লাছ আৰু মাইনাছ প্লাছ ইনটু মাইনাছ কি হয় মাইনাছ ঠিক আছে ইপিনে লিখি দিছোঁ তলত 20 2 ইনটু x একে নিয়ম বিতৰণ বিধি 2 ইনটু x 2x 2 ইনটু 3 6 1 এদি পূৰণ কৰিলে মানৰ পৰিৱৰ্তন এনেকৈ থাকি যাব ঠিক আছে এতিয়া আমি কি কৰিম ইয়াতে তলত কৰিব লগা আমাৰ বিশেষ একো নাই এইকেইটাত কি কৰিম সৰল কৰিম অৰ্থাৎ চলক থকাবিলাক অৰ্থাৎ ৰাশিবিলাক 5x আৰু 8x যোগ কৰিম 3x আৰু সংখ্যাৰ লগত লগ লাগিব চলক থকাবিলাক চলকে যোগ বিয়োগ হ'ব সদৃশ ৰাশি পাইছা নহয় 7ত সদৃশ ৰাশিবিলাক যোগ হ'ব 5x 8x 13x 5 minus 16 minus 11 ইপিনে কি হ'ব আমাৰ 20 তলত লিখি দিছোঁ 2x 3x 5x 6 minus 1 5 ক্লিয়াৰ হৈছে এইখিনিতে এইটো মই ষ্টাৰ মাৰ্ক দি দিছোঁ এইখিনিত বিভিন্ন ছাত্ৰ বিভিন্ন শিক্ষক বিভিন্ন আচাৰ্যই বেলেগ বেলেগ ধৰণে কৰে মই কি কৰিছোঁ প্ৰথমে বজ্ৰ পূৰণ কৰিছোঁ 20 আৰু 40 এইটো মই কাটি দিছোঁ নহয় কাটি নিদিয়াকৈ কৰিব পাৰি তেতিয়া চোৱা পূৰণ কৰে সংখ্যাবিলাক আমাৰ ডাঙৰ হৈ যাব 20 আৰু 13 কিমান হ'ব 2 গুণ 26 260 হৈ যাব ইপিনে কিমান আছে 5x আৰু 40 কিমান হ'ব 200x হ'ব 260 তেনেকুৱা ডাঙৰ সংখ্যাৰ লগত আমি জড়িত হৈ পৰিম গতিকে কি কৰিছোঁ উভয় পক্ষতে 20ৰে মই হৰণ কৰিছোঁ 20ৰে 20ক কাটিলে কিমান 1 টো মই দিয়া নাই আৰু ইয়াত দিয়ে দিলোঁ 20ৰে 40 কিমান 2 টাইমছ চাই দুইবাৰ কাটিব পাৰি বুজি পাইছে নাই তেনেকৈ কৰিব পাৰি বা কিছুমানে কি কৰে 22 ইয়াত পূৰণ আছে ইপিনে আহিলে কি হ'ব হৰণ হ'ব ইয়াতে 40ৰ তলত মই 20 লিখি দিলোঁ তাৰপিছত 20ৰে 40 দুইবাৰ কাটিলোঁ কথা একেটাই ঠিক আছে কিছুমানে এনেকৈ কাটিব কিছুমানে 22 তলত আনি কাটিব বা হৰণ দিব আৰু কিছুমানে কি কৰিব এইবিলাক কটাকটি ভেজালত নাযায় পূৰণ কৰি দিব লাগে সংখ্যাটো ডাঙৰে হওক তোমালোকৰ যিটো সুবিধা হয় তোমালোকে সেই নিয়মত কৰিবা নিয়মত কোনো বাধা নাই যিকোনো এটা নিয়মত কৰিলে শুদ্ধ হ'লে সম্পূৰ্ণ নম্বৰ পাবা পৰীক্ষাত ঠিক আছে এইটো 1 থাকিল 13x মাইনাছ কিমান হ'ল 11 ইপিনে কিমান হ'ব এইটো 2 থাকিলে 5x + 5 এতিয়া কি কৰিম ইয়াতে কৰিব লগা একো নাই যেনেকৈ আছে তেনেকৈ লিখি থৈছোঁ ইয়াতে 2টো আকৌ পূৰণ কৰিব লাগিব 2 × 5 10x 2 × 5 10 এইবাৰ এই আগৰ কথাখিনি মনোযোগ দি আকৌ কি আহিল চলক দুইফালে আছে ইপিনে আছে 13x ইপিনে আমি এটা পক্ষত আনিম হয় বাও পক্ষত নহয় সো পক্ষত কিন্তু আমাৰ নিয়ম মতে বাও পক্ষত আনিম ঠিক আছে 10x ইপিনে আহিলে কিমান হ'ব -10x -11 সোঁফালে আমি পক্ষান্তৰ কৰিলে কিমান হ'ব +11 পক্ষান্তৰৰ নিয়ম অনুযায়ী 13x - 10x কিমান হ'ব 3x ইপিনে হ'ব 10 আৰু 11 21 xৰ মান লাগে এতেকে x বা ইমপ্লাইজ x কি হ'ব 3টো পূৰণ ইপিনে আহিলে হৰণ এতেকে x 7 নিৰ্ণয় সমাধান x 7 ইয়াতে গণিতটোত মই এতিয়া চালোঁ মূল হ'লে কি লিখি দিম আমি নিৰ্ণয় মূল x 7 সমাধান হ'লে সমাধান বীজ হ'লে বীজ লিখি দিবা মান হ'লে মান লিখিবলৈ বিশেষ অসুবিধা নাই যি উলিয়াব দে সিটো লিখি দিলে হ'ল সমাধান কৰিব দিছিল আগৰটো নিৰ্ণয় সমাধান লিখি দিছোঁ মই মূল উলিয়াব দিছে নিৰ্ণয় মূল লিখি দিম ঠিক আছে এইটোতো অসুবিধা হ'ব নেকি সিটোলৈ বিশেষ অসুবিধা নাই ঠিক আছে যিটো উলিয়াব দে সিটো লিখি দিলে সমাধান দিলে সমাধান বীজ দিলে বীজ মূল দিলে মূল মান দিলে মান ভিডিঅ'টো 2-3 বাৰ ভালদৰে চোৱা চাই এই দুটা প্ৰথমে কৰাৰ অভ্যাস কৰা তাৰপিছত বাকীবিলাক আছে নহয় আৰু 2bৰ মই a আৰু b কৰি দিলোঁ তোমালোকে এই বাকী গণিতবিলাক কৰাৰ অভ্যাস কৰিবা ঠিক আছে আৰু ভিডিঅ'টো 2-3 বাৰ চাই ল'বা প্ৰথমে তাৰপিছত a আৰু b কৰি দিয়া দুটাই অভ্যাস কৰা তাৰপিছত নতুনকৈ কৰাৰ চেষ্টা কৰিবা ঠিক আছে নমস্কাৰ